নমস্কাৰ, মুগ্ধাৱকী দ্য বাটাৰফ্লাই ইজ এৰাউণ্ড মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি লৈ আহিছোঁ সন্ধিয়াৰ চাহকাপ। আজি সন্ধিয়া মই অলপ পিঠাগুড়িৰে ভাপত দিয়া পিঠা বনাইছিলোঁ আৰু সেই ভাপত দিয়া পিঠা বনাবলৈ মই মিশ্ৰণটো পিঠাগুড়ি আৰু গুড়ি কৰা নাৰিকল, অলপ কোকো পাউডাৰ, গুড় এইবিলাক দি ৰেডি কৰি লৈছিলোঁ। তাৰপিছত পানীৰে অলপ গুলি লৈ সৰু সৰু বাতি তাক ৰাখি গৈছিলোঁ। আৰু মই হ'লোঁ একেবাৰে একদম যোগাৰু মানুহ, ঘৰত কিবা নাথাকিলে নাই বুলি তাক দুখ কৰি থকাতকৈ মই তাৰ সদায় বিকল্পটো চিন্তা কৰি লওঁ। সেই পুৰণা কেৰাহী এখন আছিল আৰু তাতে সৰু সৰু প্লেট কেইখনমান দি পানী অলপ দি অলপ ষ্টিম কৰিবৰ কাৰণে ৰাখি ল'লোঁ। আৰু পিঠাগুড়িৰ মিশ্ৰণটো প্লেটবিলাকক দিয়াৰ আগতে অকণমান ঘিউ দি প্লেটকেইখন কি কৰিলোঁ সানি ল'লোঁ যাতে লাগি নধৰে। তাৰপিছত 7 মিনিটমানৰ কাৰণে মিডিয়াম হিটত ৰাখি দিলোঁ ঢাকনা মাৰি। এয়া লগালগ হৈয়ে গ'ল আৰু। তাৰপিছত আচলতে গধূলি সময়ত এনেধৰণৰ কিবা এটা খাবলৈ পালে ভাল লাগে। সকলো বস্তুটো আৰু বজাৰৰ পৰা কিনি খোৱাতকৈ ঘৰৰ মানুহবিলাকে এনেকৈ কিবা এটা বনাই দিলে অলপমান ভাল পায়। তাকে একো যোগাৰ নাথাকিলে এনেকৈয়ে চলি যায়। তাৰপিছত সেইকেইটা আৰু ঠাণ্ডা শালত বাতিকেইটা নমাই এৰুৱাই ল'লোঁ। এৰুৱাই লৈ খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে দেই। খুব বহুত বেছি মিঠাও নাছিল আৰু সকলোৱে খাব পৰা, সৰু ল'ৰা ছোৱালীও খাব পাৰে, বয়সস্থ মানুহো খাব পাৰে। কেতিয়াবা কিন্তু মই ইয়াত অলপ কলো মিহলাই দিওঁ, কল আৰু ড্ৰাই ফ্ৰুটছো দি দিওঁ। মন গ'লে কেতিয়াবা অলপমান ভজা তিলৰ, ক'লা তিলৰ গুড়িও দি দিওঁ। তেনেকৈয়ে গধূলিৰ চাহকাপত অকণমান সাজু কৰিলোঁ সকলোৱে খাব পৰাকৈ। বাকী কেতিয়াবা আপোনালোকেও বনাই চাব ঘৰত, কিবা খুব সহজে বনাব পৰা এইটো এটা মিশ্ৰণ। তাৰোপৰি এটা পদ্ধতিৰে তেনেকুৱা বনোৱাৰ পিছত মই আন এটা পদ্ধতিৰে গুলি নোলোৱাকৈ এনেকৈ চাকনি এখনতে, চাকনি পিঠাৰ দৰে কাপোৰ এখন দি গুড়িখিনি দি ভাপত, কেটলিৰ মুখনিখন আঁতৰাই ভাপত দি দিলোঁ। তাৰপিছত মুখনিখনে ঢাকনা মাৰি দিলত আৰু সেয়াই আৰু 5-6 মিনিটৰ পিছতে হৈ যায়, বিশেষ চিন্তাই কৰিব নালাগে। আৰু তেনেকৈ হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত পৰিৱেশন কৰিলোঁ। আপোনালোকেও নিশ্চয় পদ্ধতিটো চাই খুব সহজে বনাব পাৰিব, এবাৰ চেষ্টা কৰি চাব। বিশেষ কোনো যোগাৰ নাথাকিলেও চিন্তা নাই, ঘৰত এইবিলাক বস্তু সাধাৰণতে থাকেই সকলোৰে। তাকে অকণমান যোগাৰো কাৰবাৰ কৰি চলাই দিব পাৰি আৰু।